Hello and welcome back to my YouTube channel Obhi Vlog. মই বৰ্তমান আছো এতিয়া কাৰ্বি আলং যোৱাৰ ৰাস্তাত আছো। কাৰ্বি আলং গৈ আছো। আমি অকল সিংগুল আহিছো। দেখুৱাই দিয়া চেহাৰাটো অকমান আকৌ চবকে। আজি পিতম ভাই একদম পুৰা ফূৰ্তি। আজি নিউ হেলমেট পিতম ভাই নতুনকৈ হেলমেট এটা লৈছে। এইটো মোৰটো নিচিনাই, এইটো গ্ৰাফিক্সটো বেলেগ। তো পিতম ভাই আজি মোৰ লগত গৈ আছে। তো দুটা সিংগুল গৈ আছো। তো ভালো লাগিছে আৰু এইবোৰ জেগাত আহিলে তো সিংগুল আহিলে ভাল। আৰু গাঁতবোৰ ৰাস্তা বহুত আগলৈ ভাল ৰাস্তা বনাই আছে। তো এইডোখৰ অলপ গাঁতবোৰ মাজে গাঁতবোৰ আছে। তো বহুত ধূলি আৰু এইখন চবে চিনি পাইছেই। এইখনৰ কথা নকওঁ বাৰু। আমাৰ ব্লেক কবৰা পুৰা লেতেৰা হৈ গ'ল আৰু ইয়াও পুৰা লেতেৰা হৈ গ'ল, পুৰা ধূলি। কাৰ্বি আলঙত ধূলি খাই যাব লাগিব এতিয়া। তো গৈ থাকোঁ আৰু এতিয়া গৈ থাকোঁ। যোৱা নাই ব'লা। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে। ফাইনেলি আহি পেলাইনি গৰম পানী ৰৈছোঁহি আহি পেলাইনি। আৰু মোৰ লগৰ দুটামান অহা কথা আছিলে, কিন্তু আজি নাহিলে। সিহঁতি বেলেগ এদিন আহিম বুলি কৈছে। আৰু টাইম নিমিলে সেইটো কাৰণে। আৰু লখিমপুৰৰ পৰা ল'ৰা এজন অহা কথা আছে আৰু মৰিগাঁৱৰ পৰা ল'ৰা এজন অহা কথা আছে। তো সিহঁতি দুজন আহিম বুলি কৈছে, বেলেগ এদিন আহিব। তো মই আপোনাৰ গৰম পানীয়ে দেখাবলৈ চেষ্টা কৰিম। ভাল মানে আজি নহোঁ, মই আজি আপোনালোকক কাকো নেদেখুৱাওঁ। তো আগলৈ গৈ থাকোঁ। আমি একেবাৰে চিলনীজানত লগ পাই আছোঁ। A few moments later. তো পাই গ'লোহি চিলনী যাম। আৰু ইমানে ধূলি খালোঁ আধা ৰাস্তাত আহোঁতে। তো পিতম আহোঁ নাহোঁ কৈ আহিছে যেনে তেনে। মই আহি পিনি এতিয়া চাহ খাবলৈ লৈছোঁ। একদম ঠাণ্ডা লাগি গৈছে, গৰম চাহ দোকানত বনাই কেনে। ইয়াৰ কোনোবা চিনাকি হয়, সেইটো কাৰণে ইয়াত তোমালোক দোকান বনাই আছে। চাহটো মজা লাগিছে একদম খাই পেলাই। গৰম নিচিনা লাগিছে চাহটো খাই পেলাই। তো চাহটো খাই লওঁ, তাৰপিছত লগৰ দুজনমান যাব আগত। তো লগৰ দুজনমান আনিমগৈ আগিন আনি কেনে। তো এইফালে গৈ আমি যাম, ভাল প্লেচ এটা যাম। তো এতিয়া নকওঁ, তো তাত গৈ পেলাই কমগৈ। তো চাহটো খাই লওঁ। ৰাস্তাটো দেখিছে কিমান ধূলি, বাপ পাও এইটো ৰাস্তাই নে। আৰু লগৰ দুজনমান আছে, লগৰ দুজনমান আনি লওঁগৈ। তো সিহঁতি আৰু এটা প্লেচ আছে বুলি কৈছে, তো তালৈ গৈ লওঁ। তো ইটো প্লেচলৈও যাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আমি এতিয়া গৈ আছোঁ লগৰকেইজনক লৈ নামবৰ নদীলৈ। সিহঁতি কৈছে যে বৰ মুকলি জেগা, দেখিবলৈ ধুনীয়া জেগাটুকা। তো অলপ আগত আছে বুলি কৈছে। তো তালৈকে গৈ আছোঁ আমি গোটেই 4টা। তো এইটো হৈছে আমাৰ অসুৰ। এইটো একদম চাবলৈ নাই, ধাই ধুই য'তে ত'তে পোনাই দিছে। আৰু মই গৈ আছোঁ, মোৰ একো টেনশ্যন নাই। মোৰ অফ ৰ'ডিং বাইক, একো টেনশ্যন নাই যাবলৈকে। এক্সপালছ 200 একদম অফ ৰ'ডিঙৰ কাৰণে মজা। তো গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। কি আল্টিমেট প্লেচ, চক না কি মুকলি জেগা, মজা লাগিছে আহি পেলাই। আৰু এইটুকা জেগা কাৰ্বি আলঙৰ একদম ভিতৰত সোমাই আছে। তো আপোনালোকে আহিব পাৰে এইটুকা জেগালৈ, মজা লাগিছে আহি পেলাই। আৰু কি ধুনীয়া চক না। কেনেকুৱা লাগিছে প্ৰীতম আহি পেলাই? ভাল লাগিছে, অলপ ডাঙৰকৈ কওঁ, অলপ ভাল লাগিছে জেগা সঁচাই ভাল লাগিছে। আৰু এইটো কয় লোকেল এৰিয়া ল'ৰা। নদী এখন আছে, এখন নামবৰ নদী বুলি কয়। তো এই নদীখনলৈ আহিলোঁ, মজা লাগিছে আহি পেলাই। চব ঘূৰি লৈছোঁ একেকোবে। কি মজা জেগা, সঁচাকৈ বহুত চাবলগীয়া জেগা এটুকুৰা। আৰু বহুত ভাল লাগিছে আহি পেলাই। চবফালে মুকলি আৰু এইটো জেগা বহুত ভিতৰত আহি সোমাই আছেহি। আৰু প্ৰীতম ভাই বাইকৰ ৰূপ আৰু মোৰ বাইকৰ ৰূপ, এইটো অৱস্থা বেয়া একদম। মানে গাঁত গোটৰ ৰাস্তা যেনে তেনে আহিছোঁ ভিতৰলৈ সোমাই কেনে। তো মজা লাগিছে আহি পেলাই। বাইক পূৰা নমাই দিলে পানীত, এতিয়া ঠেলি ফুৰিছে পূৰা। ফাইনেলি ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু সেইডোখৰ জেগালৈ গৈ আছোঁ। তো তাতে লগ পাই আছোঁ, তেতিয়াহ'লে চাই থাকোঁ ভিডিঅ'টো। A few moments later. তো ফাইনেলি আহি পালোঁহি আৰু এইটুকা জেগাত। তো চিলনীজানৰ চাৰিআলি ফালেদি ৰাইট চাইডে সোমাই আহিব লাগিব। তো এইটুকা জেগা কি নাম মই নাজানো ভাল ধৰণে। তো মোৰ লগত আছে আমাৰ এইজন। কোৱালিটি কেনেকুৱা আহিছে গম নাপাওঁ। তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা আহিছে। তো প্ৰীতম ভাই বহি আছে এইটো চাইডে। কেনেকুৱা লাগিছে? মজা লাগিছে। যদি কোনোবাই এইটুকা জেগালৈ আহিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে। পিকনিক প্লেচ হয়, মজাকৈ খানা চানা খাই কৰি যাব পাৰে আৰু ইয়ালৈ আহিলে। তো বহুত ভাল লাগিছে আহি পেলাই, একো বেয়া লগা নাই। আহি পেলাই এইফালে খানা চানা খাই আছে মানুহবোৰে। তো ভাল লাগিছে আহি পেলাই, একো বেয়া লগা নাই মানে। তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে চাব। তো ভাল লাগিছে, একো বেয়া লগা নাই। তো চাই থাকক আপোনালোকে চিনেমেটিক শ্বটকেইটা।
গৈ আছোঁ তো মজা লাগিলে আহি পেলাই এই ইপাৰৰ পৰা ইপাৰ হৈ দিলে আৰু এইটো আহি আছে লগত এটা সেইকেইটা আমাক দেখি গুচি আহিলে ল'ৰাকেইটা চেনিৰাম আৰু এইফালে গুচি আহিলোঁ এইফালে বাঁহ আছে তো এইফালে গুচি আহিলোঁ আহি পেলাই মোৰ পাৰ হ'বলৈ ভয় লাগে সেইটো কাৰণে মই এইফালে আহিব পৰা নাই প্ৰীতমে ক'লে বোলে একো নাই বোলে তই গুচি আহিলোঁ আহি পেলাই ভালো লাগিছে এই মজা লাগিছে প্ৰীতম কৈ দিয়ে না কিবা এটা কৈ দিয়ে না চবকে সকলো ৰাইজকে কৈ দিয়ে ক'লে নহয় আপোনালোক আহিব একো নাই আপোনাৰ চিন্তা কৰিবলৈ দৰকাৰ নাই লগত আহিলে মোকো লৈ আহিব তো একো বেয়া লগা নাই ইয়ালৈ আহি ভালেই লাগিছে আৰু মজা লাগিছে ঘৰৰ পৰা বেছি দূৰো নহয় তো এইটো আপোনাৰ কাৰ্বি আংলঙে পৰিব কাৰ্বি আংলঙতে আছে তো মজা আপোনালোকক দেখুৱাই লৈ তো চিনেমেটিক শ্বটত কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব তো ইফালে যোৱাই নাই ইফালে গৈ লওঁ তো মজা জেগা গুল্লি মজা লাগিছে আহি পিনি গুল্লি এনেকুৱা জেগালৈ আহিও ভাল লাগে তো চাওক না আপোনালোকে কি মজা লাগিছে আহি পেলানি আৰু প্ৰকৃতিৰ মাজত থকা মজাই বেলেগ আমেজেই বেলেগ আৰু সেইটো কাৰণে আহিও ভাল লাগিছে তো আপোনালোকে আহিব যদি কোনোবা আহিব বিচাৰে তেনেহ'লে এটুকুৰা জেগা তো ভালো লাগিছে আহি টপ কৰি যাবা নে কিনো টপ কৰি যাবা নেকি ইয়াত নামিম এতিয়া গা চা নুধো বাৰু ইয়াত নামিম নাম কেনেকুৱা কথাটো দিয়াব অকল হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে তো মজা লাগিলে আহি পেলানি আৰু এইটো চাইডে গুচি আহিলোঁ আমি বেক চাইডে তো এইটো চাইডে যাম আৰু ইয়াত বেছি টাইম নকৰোঁ আন্ধাৰো হ'বগৈ আৰু পটককৈ আজিকালি দিনটো ছুটিয়ে দেখোন পটককৈ আন্ধাৰ হৈ যায় সেইটো কাৰণে তো আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ তো ভিডিঅ'টো ইমানটা সামৰিম তো আমি ইয়াৰ পৰা যামগৈ তো এইটোৱে প্লেচ মজা প্লেচ আপোনালোকে আহিও ভাল পাব তো ভাল লাগিছে আহি পেলানি আৰু ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো নতুন এটা ব্লগত আপোনালোকৰ সৈতে লগ পাম তেনেহ'লে আজিলৈ বাই বাই